গুড মৰ্ণিং সকলোকে সুপ্ৰভাত। কালি আহি পোৱা যিহেতু গধূলি হ'ল আৰু সেইকাৰণে ভিডিঅ' নবনালোঁ আৰু আন্ধাৰে মুন্ধাৰে সোমাইছোঁ আমি। 2 বছৰ হ'ল মামা ঘৰলৈ নহা, কাৰণ মই নাছিলোঁৱেই, বৰপেটাত আছিলোঁ। ৰাজস্থান যোৱাৰ আগতেই আহিছিলোঁ মই ইয়াৰ মামা ঘৰলৈ। 2 বছৰ অহাই হোৱা নাই। তাৰপিছত আৰু নেটৰ নতুন ঘৰ বনাই আধা আধি কমপ্লিট হ'লেই, আহিয়ে পোৱা নাই। তাৰপিছত ভাবিলোঁ আৰু ঘপককৈ মা মই ওলালোঁ, আহিলোঁ। তাৰপিছত এতিয়া ৰাতিপুৱা উঠিহে চাইছোঁ গোটেইখিনি মানে আগৰ নিচিনা নহয়, মানে চেঞ্জ। গতিকে এটা নতুন ঘৰটো চাওঁ আহক কেনেকুৱা। মাও চোৱা নাই, ময়ো চোৱা নাই, এতিয়া উঠি চামহে আৰু। এতিয়া আমি থাকিবলৈ গৈছে সেইটোৱে কৰিম কিন্তু কি আছে ইয়াত? এইফালে কি হয় হা? এইটো কিটচেন ডাঙৰে বাৰু, বেছি বহল নহয় ন। দৰজাই নলাচোন। মই বুটিশ্যন কৰিবলৈ নাই, মই পুৰণা নাচানে হাত এনেকৈ। আপোনালোকে শেষলৈকে ভিডিঅ'টো চাই থাকিব। কিন্তু এনেকুৱা ঠাইতে যাম যে মানে মই আগৰ পৰা যাবলৈ মোৰ মন এটা আছিলে, যাবলৈ মাহঁত গৈছে কিন্তু মই গৈ পোৱা নাই। গতিকে আজি ৰাতিপুৱা প্লেন হ'ল যে যাম তাত, গতিকে আজি যামেই আৰু মানে। মা আৰু মাহীহঁতৰ বৌ দুইজনীয়ে কথা পাতি আছে। ইহঁতি হাঁহিছে, মানে ওপৰলৈ উঠিবলৈ ভয় কৰিলে আৰু সেইকাৰণে টপৰলৈ নাহিলে আৰু সেইকাৰণে বহি বহি কথা পাতি আছে। আৰু এইখিনিতে আপোনালোকে দেখা পাব, এইফালে ওলাই আছে যে এইখন ৰেড কালাৰৰ, এইখনে হৈছে নতুনকৈ খোলা নিউ মানে জুনিয়ৰ কনচেপ্ট স্কুলখন। ধুনীয়া হয় পৰিৱেশটো, পুৰা ধুনীয়া বতাহ আহি থাকে, চাৰিওফালে পথাৰ আছে আৰু ধুনীয়া গছ গছনিও আছে, বতাহও আহি থাকে। আৰু সন্মুখত এখন ডাঙৰ বাগান আছে, কি নাম কয় নাজানো। ওপৰৰ পৰা আমি এতিয়া গোটেই ঘৰ চাই মেলি নামি আহিলোঁ। আৰু এইফালে দেখা পাইছে, কালি অকণমানকৈ আগৰ ভিডিঅ'টো দেখা পাইছিলে, এইটো ৰুমতে মামাই টিউশ্যন ক্লাছ লয় আৰু এনি টাইম ক্লাছ থাকেই। মামাক লগ পোৱাই নাযায় ফোন কৰিলেও। আৰু তিতাবৰ নেওগ ছাৰ বুলি ক'লে চবে চিনি পায় আৰু মানে দূৰৰ পৰা আহে যে ল'ৰা ছোৱালী টিউশ্যন ল'বলৈ। আৰু এইটো ৰুমতে লয় মামাই টিউশ্যন। এইফালে ফুলৰ বাগিচা আছিলে, বহুত ফুল আছিলে। এতিয়া মানে কেয়াৰ ল'বলৈ কাৰো মানে টাইমো নাথাকে, হেৰিও নহয় ন, বেলেগ কাম থাকে সেইকাৰণে। আৰু আমি এইফালে ৰেডি হৈছোঁ, ক'ত যাওঁ আপোনালোকক দেখাই থাকিম। ৰেডি হৈ গ'লোঁ, মই ৰেডি হ'লোঁ আৰু মামা ছোৱালী তাইও ৰেডি হ'ল। তাইৰ লগৰ নিচিনাই, এবছৰহে তাই মোতকৈ ডাঙৰ। দুইজনী এতিয়া আমি গৈ আছোঁ। ক'ত গৈ আছোঁ গম পাই যাব। গৈ আছোঁ আমি এতিয়া তিতাবৰৰ পৰা এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি যোৰহাট। আৰু তাই তাতে পঢ়ি আছে, PhD কৰি আছে। গতিকে আমি আহি তাইৰ ৰুম পালোহি। তাই হোষ্টেল ৰুমতে আজি থাকিম। তাৰপাছতে মানে মোৰ এখন বিয়া আছে কাইলৈ আৰু লগৰ ছোৱালীৰ যোৰহাটতে। গতিকে এই বিয়াখনো খাই যাম। মাহী ঘৰতে যাব আজি, মামাৰ ঘৰৰ পৰা মাহী ঘৰলৈ যাব। কাইলৈ এনেকৈ লগ হৈ গুচি যাম এইফালৰ পৰা। এতিয়া আমি যিমান পাৰোঁ আপোনালোকক আহক দেখাওঁ ইউনিভাৰ্চিটিৰ কেম্পাছটো। গতিকে এতিয়া গৈ আছোঁ। তাই কিবা চাহৰ মানে তাই চাহ বিভাগত PhD কৰি আছে যিহেতু, সেইকাৰণে তাই কিবা চাহৰ চেম্পল ল'বলৈ যায়। গতিকে আহক আমি চাহ গৱেষণা কেন্দ্ৰলৈ যাওঁ। সেইটো টুকলাই ইয়াতে আৰু ইমান ধুনীয়া গোন্ধাই ন চাহপাতৰ গোন্ধটো। মানে গৰম চাহপাতটো যে উলিয়াই সেইটো গোন্ধ আহিলে ধুনীয়া লাগে। অঁ জানা ন, কৈ দিবা টেবুল কোৱা হেৰি কৰে, পেকেটিংটো ইয়াতে কৰে নাই?
আজি থাকিম ইয়াতে বাকী ৰুমতে দিছোঁ বাইদেউ কৈ দিব মই নিলোহি বুলি দেই বায়ে মোক ফোন কৰিছিলে এইটোৱে হৈছে এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি যোৰহাটৰ চাহ গৱেষণা কেন্দ্ৰৰ এনভাইৰনমেণ্টটো আৰু আপোনালোকক যিমান পাৰিছোঁ দেখাইছোঁ কিন্তু আপোনালোকে হয়তো ভালদৰে ধৰিবই পৰা নাই চাগে কাৰণ কেমেৰা কোৱালিটিটো একেবাৰে বেয়া আহিছে যিহেতু সময় ইয়াত 4:30 বাজি গ'ল আমি অহা দেৰি হ'ল আৰু মই কিন্তু নিজ চকুৰে বহুত ধুনীয়া দেখিছোঁ কাৰণ ইয়াত বহুত গছ গছনিয়ে ভৰপূৰ হৈ আছে যে সেইকাৰণে আন্ধাৰ আন্ধাৰ আহিছে আৰু একো নাই দিয়ক আপোনালোকে যিমান পাৰে আজি চাওক আৰু কাইলৈ যিহেতু মই ইয়াৰ পৰা ওলাই যাম গতিকে মৰ্ণিং আপোনালোকক যিমান পাৰোঁ দেখাবলৈ ট্ৰাই কৰিম আৰু কিন্তু ইয়াৰ নাইট ভিউটো বোলে বহুত ধুনীয়া হয় গতিকে অলপ সময় আমি ফুৰিম দুইজনীয়ে তাৰপাছত আৰু ৰুমলৈ যাম গুড মৰ্ণিং কালি যিহেতু মই বেছি ভিডিঅ' ল'ব নোৱাৰিলোঁ সেইকাৰণে জনাইছোঁৱেই আপোনালোকক আৰু এতিয়া আমি ইয়াৰ পৰা ওলাই গৈ আছোঁ আৰু এতিয়া আপোনালোকে ধুনীয়াকৈ দেখা পাব ইউনিভাৰ্চিটিৰ গোটেই পৰিৱেশটো কি আছে কি নাই আৰু চাই যাব আপোনালোকে কওকচোন ঢেৰ শেৱালি ফুল পৰি আছে একদম তলখন গোটেই ভৰি আছে একদম বগা বগাকৈ একদম ধুনীয়াকৈ আৰু ৰ'দটো ওলাইছে ন বহুত ধুনীয়া লাগিছে আমি দুজনী মানে কালি আহোঁতে মানে পিছ দুৱাৰেদি সোমালোঁ ইউনিভাৰ্চিটিত আৰু আজি ওলাম আগ দুৱাৰেদি গতিকে আগ দুৱাৰেদি কোনফালে মেইন গেটখন আপোনালোকক দেখা পাব এতিয়া চাই থাকক আপোনালোকে কি আছে কি নাই লিখা আছে দিন আছে ভাল লাগিছে তাত আমি এইফালে গুচি যাওঁ আকৌ আমি সেইদৰে বহি এখন মাৰোঁ কালি আমি নাইটত এইফালে আহিছিলোঁ ফুৰিবলৈ আৰু তেতিয়া দেখিলোঁ যে ইমান ধুনীয়া এইখিনিত মানে কালি ল'ৰা ছোৱালীবোৰো ইয়াত বহি কৰি আছিলে তেতিয়া ভাবিলোঁ যে বোলো ৰাতিপুৱা আহিম আমি ফটো ল'বলৈ গতিকে ফটো এখনতো নল'লে নহ'ব ন ইউনিভাৰ্চিটি আহিছোঁ বুলি গতিকে আহক আমি ফটো চটো তোলোঁ আৰু দেখাওঁ এনভাইৰনমেণ্টটো মই যে বহি থাকে যে সেইটো যে মহা মহা লাগে এই ফুলটো ভাল লাগে এতিয়া আৰু কেইবছৰ ফুলিবহে ফুলিলে আৰু খিলি উঠে পুৰা আমাৰ ইউনিভাৰ্চিটি ঠাণ্ডা দিনটো এই বিল্ডিংটো হৈছে মহাবিদ্যালয়ৰ সামূহিক বিজ্ঞান আৰু কলেজ অফ কমিউনিটি চায়েন্স আমাৰ ফটো উঠাও হৈ গ'ল আৰু এতিয়া আমি এইফালে মেইন গেটৰ ফালেদি ওলাই যাম যিহেতু সেইকাৰণে মেইন গেটৰ সন্মুখৰ ফালে গৈ আছোঁ আৰু চাই থাকক আপোনালোকে এই বিল্ডিংটো হৈছে ক্ষুদ্ৰ চাহ খেতিয়কৰ পৰামৰ্শ কাৰ্যক্ৰম ইয়াতে মানে যিকোনো পৰামৰ্শ দিয়া হয় আৰু ফাইনেলি আমি আহি পাই গ'লোহি মেইন গেট ইয়াত বেছি দেৰি নকৰিলোঁ কাৰণ মানে মোৰ হাতত সময়ো কম যিহেতু বিয়া খাব লাগিব আৰু বিয়াৰ কাৰণে একো গিফ্ট লোৱা নাই গতিকে গিফ্ট লৈ লওঁ যোৰহাট টাউনত তাৰপাছত বিবাহ ভৱনত আছে বিয়া গতিকে মোৰ লগৰ ছোৱালীৰ বিয়া খাব যাম আপোনালোকক যদি অকণমান ল'ব পাৰোঁ বিয়াৰ কিবা ফটো চটো তেতিয়া দেখাম আপোনালোকক
অৱশেষত আমি আহি পালোঁ বিয়া ঘৰ আৰু তাই মোৰ আছিলে স্কুল মেট আৰু বিয়া ঘৰত আহি পাই আমি খানা পিনা খালোঁ বিয়াৰ আৰু ফটো চটো লওঁ অলপ আৰু যিহেতু ঘৰলৈ উভতি যাব লাগিব সেইকাৰণে বেছি দেৰি নকৰোঁ আৰু ভিডিঅ'টো শেষলৈকে চাব আৰু যদি ভাল লাগে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব